মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো আৰু আহিছে যদি মোৰ চেনেলত সাবস্ক্ৰাইব কৰি যাব আপোনালোকৰ বহুত ভাল হ'ব ভিডিঅ'টো স্কিপ নকৰিব চেনেল সাবস্ক্ৰাইব কৰা বুলি আপোনালোক আজি ডিএসএস ডিএমই আয়ুষ যেটো আপকামিং 4th grade আৰু 3rd grade নন টেকনিক্যাল বোৰ্ডৰ এক্সাম আছে হেবিলাকৰ 100% কমন আহিব ইয়াৰ পৰা কোৱেশ্চন আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 4th grade 3rd grade যিখিনি ইয়াত পঢ়াই যিখিনি পঢ়ি হৈছে ষ্টুডেন্ট এইখিনি পঢ়া আহিছে আৰু এইখিনি পঢ়াই আহিব সব কোৱেশ্চন এটজেট এই ভিডিঅ'ৰ যোগেদি এটজেট কোন হ'ব আজি আপোনালোকক পাঁচটা কোৱেশ্চন এই ভিডিঅ'টোৰ যোগেদি কোৱা হ'ব এই পাঁচটা কোৱেশ্চন হল বলক আমি ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চন স্যার এটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 4th grade 3rd grade দুটা আছে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন আছিল Who was the first man go to into space in অসমীয়া ইংৰাজী দুটা মিডিয়ামতে ভিডিঅ' পাব আমাৰ ভিডিঅ' ফাৰ্ষ্টত কোন গৈছিল মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল যদি কই মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ইয়াত আপোনালোকে অপচন কি চাব অপচনত যদি ফাৰ্স্ট লিখা থাকে কল্পনা চাওলাৰ বাহিৰে বেলেগ যদি একো না থাকে ঠিক আছে তেনেহলে ফাৰ্স্ট কল্পনা চাওলা হ'ব কোৱেশ্চনত চাই কব পাৰিব আপোনালোকে যিখিনি অপচন আছে ফাৰ্স্ট গৈছিল কোনে উৰি গাগাৰিনে গৈছিল ফাৰ্স্ট একেবাৰে প্ৰথমে সবতকে আগত প্ৰথমে কোন গৈছিল উৰি গাগাৰিনে গৈছিল সেকেন্ড কোনে গৈছিল ৰাকেশ বৰ্মন ইন্ডিয়া ঠিক আছে থাৰ্ডত কোনে গৈছে আপুনি স্যার ভেলেন্টিয়া তেৰেস্কোভা ঠিক আছে আৰু লাষ্টত গৈছে আমাৰ কল্পনা চাওলা যদি কোৱেশ্চনত উৰি না থাকে ৰাকেশ না থাকে ভেলেন্টিয়া না থাকে অনলি কল্পনা চাওলা যদি থাকে তেনেহলে আপুনি কি লিখিব এনসার হ'ব কল্পনা চাওলা যদি কল্পনা চাওলা নেলিখি যদি ভেলেন্টিনা যদি থাকে তেনেহলে আপুনি কি দিব যে ভেলেন্টিনা টিকচিন কৰি আহিব প্ৰথমে মানে মহাকাশলৈ যোৱা ব্যক্তিজন বা কোনজন ঠিক আছে আৰু যদি এই দুটা ভেলেন্টিনা কল্পনা চাওলা না থাকে আৰু উৰি গাগাৰিনো না থাকে অনলি আছে ৰাকেশ বৰ্মন আৰু বেলেগ লিখা আছে তেনেহলে ৰাকেশ বৰ্মনে প্ৰথমে গৈছিল আৰু যি ৰাকেশ বৰ্মন ভেলেন্টিনা কল্পনা চাওলা যদি কোনো নাই এইখিনি ভিতৰত তেনেহলে কোন আছে অনলি উৰি গাগাৰিন আছে এটা আপোনালোকৰ শুদ্ধ আনসাৰ হ'ব বুজি পাইছে না যদি কোৱাই কমেন্টত জনাব আকৌ ভালদৰে ভিডিঅ'টো বনাই দিম নতুন আপোনালোকে কমেন্টত জনাক আৰু বহুত মানুহে আমাৰ ভিডিঅ' চাই কিন্তু সাবস্ক্ৰাইব নকৰে লাইকও নিদিয়ে চাব আমাৰ ভিডিঅ' ভাল নালাগিলে ডিসলাইক মাৰি যাব কোনো কথা নাই আপোনালোকৰ সেকেন্ড কোৱেশ্চনত আহিলো আমি মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলা কোন আছিল মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলা কোন আছিল এতেলৈকে প্ৰথম মহিলা আকৌ নাচাব যে বহুত কেইটা থাকিব আকৌ নাচাব পুৰুষ মহিলা আছে আকৌ পুৰুষ দি নাহিব মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলা আছিল কোন ককচোন কোন কমেন্টত জনাব জনকো এনসারটো কৈ দিছো জনকো টাবে আপোনালোকৰ মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলা কোন আছিল মাউন্ট এভাৰেষ্ট জয় কৰা প্ৰথম মহিলাজনীৰ নাম আছিল জনকো টাবে মনত ৰাখিব কুজিকুডৰ পুৰণি নাম কি আছিল what is the old name of কুজিকুডে কুজিকুডৰ পুৰণি নাম আছিল এটা কালিকট ইংলিশতে সেম কালিকট হল মনত ৰাখিব কোৱেশ্চন নম্বৰ 3rd কোনটো দিন হিৰোশিমা দিৱস হিচাপে পালন কৰা হয় which of the following day is observing Hiroshima Day which of the following day is observing Hiroshima Day ইংৰাজী মিডিয়ামৰ কাৰণে দুইটা কোৱেশ্চন আছে আপোনালোকে চাই লব আৰু অসমীয়া মিডিয়ামৰ কাৰণে কৈ দিছো কোনটো দিন হিৰোশিমা দিৱস হিচাপে পালন কৰা হয় আপোনালোকৰ এনসারটো হৈছে 6 আগষ্ট
6 আগষ্টৰ দিনা হিৰোশ্বিমা দিৱস হিচাপে পালন কৰা হয় 6 আগষ্টৰ দিনা What is the Parliament of Russia called? ৰাছিয়াৰ পাৰ্লিমেন্টক বা ৰাছিয়াৰ সংসদক কি বুলি কোৱা হয় ইম্পৰ্টেন্ট কোৱেশ্চন ৰাছিয়াৰ সংসদক কি বুলি কোৱা হয় ডুমা বুলি কোৱা হয় আপোনালোকৰ ৰাছিয়াৰ সংসদত যদি কোৱেশ্চনটো আহে কি বুলি দিব ডুমা বুলি দিব মনত ৰাখিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদক কি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰীয় সংসদক কংগ্ৰেছ বুলি কোৱা হয় আমাৰ দেশৰ যেটো ভাৰতীয় কংগ্ৰেছ আছে আপোনালোকে মনত ৰাখিব যে ৰাছিয়া আপোনালোকে ৰাছিয়াটো গম পালে ডুমা আৰু আপোনালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰীয় সংসদক কি বুলি কোৱা হয় কংগ্ৰেছ বুলি কয় সংসদক ঠিক আছে What is the Parliament of USA called? Congress. Okay. এটা লাস্ট কোৱেশ্চন লম আমি তাৰ পিছত এই ভিডিওটো সমাপ্ত কৰিম জাপানৰ সংসদক কি বুলি কোৱা হয় জাপানৰ সংসদক আপোনালোকে কি বুলি কোৱা হয় আপোনালোকৰ আনসাৰ দিয়া আছে আপোনালোকে কৈ দিব কি বুলি কোৱা হয় কমেন্টত জনাই দিব আনসাৰ এটো দিয়া আছে আপোনালোকে লিখি কমেন্টত জনাই দিব যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব ইয়াৰ পিছত আমি আৰু সেট আনিম যদি ভাল লাগে কব না লাগিলে ডিসলাইক কৰি দিব কোনো কথা নাই বনাই থাকিম আপোনাৰ ভাল লাগক না লাগক বেলেগৰ ভাল লাগিব পাৰে এখানে বনাই থাকিম